রজক, রাবণ, জানকী, জানকী। দাদা 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 চিৰ দীপ্তিমান আপোনাৰ মুখত দেখিছো যে নাচি কিবা চঞ্চলতাৰ ছায়া। কোৱা দাদা, হৈছে নেকি কিবা মংগল আমাৰ ৰাজ্যত? আদেশ কৰা দাদা, এতিয়াই দূৰ কৰো সেই অমংগল। ব্যক্ত কৰা দাদা, অপেক্ষিছো তোমাৰ আদেশৰ বাবে। শুনা ভাইহঁত, দাদা জানিব পাৰিছো মই, দুৰ্মুখ নামৰ এক দুৰ্জনে জনক নন্দিনী সীতাক কলংকিনী দাদা দুচৰিত্ৰা বুলি ৰাজ্যত অপযশ কৰিছে প্ৰচাৰ। দাদা আৰু বিশ্বাস কৰি সেই দুৰ্মুখৰ কথাত অযোধ্যাৰ সাধাৰণ প্ৰজাই সীতাৰ অপযশ দুগুণে কৰিছে প্ৰচাৰ। দাদা অগ্নিৰ পৰীক্ষাৰ কথা নাজানে সিহঁতে, তথাপিতো দাদা সীতা দেৱীকে কলংকিনী বুলি কৰিছে প্ৰচাৰ। আদেশ দিয়া দাদা, এই মুহূৰ্ততে শিৰাচ্ছেদ কৰো সেই দুৰ্মুখন। বল ভাই, যাও আমি জবৰ মূৰ্তিৰে চন্দ্ৰাকিত কৰো সেই দুৰ্মুখৰে। ৰবা 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 ভাইহঁত, ৰবা। জানো মই শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখক, কিন্তু কিন্তু পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যাৰ শত শত প্ৰজাগণক? তেনে শ্ৰেণীৰ মানুহৰ কথাত প্ৰতি নাযাবা দাদা। অ দাদা, আনৰ অপযশ ৰচনা কৰাটোৱেই সিহঁতৰ কাম। নিদগ্ধ শুদ্ধ সুবৰ্ণকো যদি নবোলে সুবৰ্ণ, তেন্তে কি কৰা যায় দাদা এই অযোধ্যাবাসীক? সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। অ দাদা নকৰো বিশ্বাস। সমগ্ৰ জগতেও যদি কয় কলংকিনী বুলি জনক দহিতা সীতাক, তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰ, আৰু সেয়ে হেতু সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। ভাইহঁত শুনিবানে, কৰিবানে এই ৰামক বিশ্বাস? আজি মই স্বচক্ষে দেখিলো জনক দুহিতা সীতাই, জনক দুহিতা সীতাই, অ ভাইহঁত জনক দুহিতা সীতাই, জনক দুহিতা সীতাই, অ ভাইহঁত জনক দুহিতা সীতাই কোৱা দাদা নোকোৱা কিয়? প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত, নিদ্ৰা যায় তাৰে ওপৰত, তাৰে ওপৰত। কি কলা দাদা? জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত। নাই এই কথা মোৰ কেতিয়াও বিশ্বাস নহয়। অসম্ভৱ দাদা, অসম্ভৱ। অসম্ভৱ অসম্ভৱ। অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্যত, অসম্ভৱ হ'ব পাৰে আনৰ ভাগ্যত, কিন্তু কিন্তু এই ৰামৰ ৰাজ্যত, এই ৰামৰ ভাগ্যত, ত্ৰৈলোক্যত যত মানে আছে অসম্ভৱ,
সকলো অসম্ভৱেইতো এদিন হৈছিল সম্ভৱ। মই মাতৃকৈকেৰীৰ কুপদৃষ্টি দাদা পঞ্চৱতী বনৰ সেই স্বৰ্ণমৃগ দাদা পানীত পানীত উপঙা শিল দাদা এই এই সকলোবোৰ অসম্ভৱেইতো সম্ভৱ হৈছিল এই দুৰ্ভগীয়া ৰামৰ ভাগ্যত। কিমান সহিম আৰু হৃদয়ৰ জুই। ৰাজকুলত জন্মগ্ৰহণ কৰিও খাটিলো বনবাস 14টি বছৰ। অন্যায় সমৰ কৰি বধিলো বালি। সেই তাপে আজিও দহিছে মোৰ হৃদয়। ভাই লক্ষ্মণ দাদা সাগৰত সেতু বান্ধি দাদা সীতাৰ কাৰণে ব্ৰহ্মবধ মই কৰিছিলো লংকা। নাই দাদা নাই 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 ভাইহঁত, নাই প্ৰয়োজন মোৰ স্বৰ্ণ সিংহাসন, নাই প্ৰয়োজন মোৰ দেৱী জানকীৰ। যাৰ অপযশ সমগ্ৰ বিশ্বই কৰে আলোচনা, লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা, কলংকিনী দুচৰিত্ৰ। অসম্ভৱ দাদা অসম্ভৱ। হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা কলংকিনী। তথাপিতো দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা। দাদা সতীত্বৰ জীৱন্ত প্ৰতিমা। শুনা ভাই, ৰজা মই, নিশ্চয় দাদা প্ৰজা সেৱা মই জানো ভাল। ৰজা হৈ প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিম সাধন, এয়া কি ৰাজধৰ্ম হব জগত? শুনা ভাইহঁত, প্ৰজাৰ তুষ্টিৰ কাৰণে কৰিব পাৰো মই সকলো অকাৰ্য, অপবাদ অপযোগ, ৰঘু বংশৰ কলংক খণ্ডনৰ হেতু বিসৰ্জিব পাৰো মই স্বৰ্ণ সিংহাসন, বিসৰ্জিব পাৰো মই তোমালোক তিনিও অনুচক। প্ৰয়োজনত বিসৰ্জিব পাৰো মই দেৱী জানকীক। দাদা বিসৰ্জন দিয়া লাগিলে তোমাৰ তথাপিতো দাদা জানকী মাতৃক তুমি নিদিবা বিসৰ্জন। দাদা নিদিবা যোৱা ভাই ভৰত, এৰি থৈ আহা দেৱী জানকীক
অৰণ্যৰ মাজত দাদা কোৱা ভাই পালিবানে তুমি ৰামৰ আদেশ দাদা কোৱা ভাই পালিবানে তুমি এই ৰামৰ আদেশ ভৰত কিয় কৰা এনে নিষ্ঠুৰ আদেশ বৰ্ষাঘাত নিদিবা দাদাই ভৰতৰ হীৰে নোৱাৰিম পালিব এনে নিষ্ঠুৰ নোৱাৰিম দাদা নোৱাৰিম পালিব এনে নিষ্ঠুৰ শত্ৰুঘ্ন ভাই শত্ৰুঘ্ন কোৱা ভাই পালিবানে তুমি এই ৰামৰ আদেশ কোৱা ভাই পালিবানে তুমি এই ৰামৰ আদেশ চৰণত ধৰি মাই কৰিছো কাকুতি নোৱাৰো পালিব এনে নিষ্ঠুৰ আদেশ ইয়াৰ বাহিৰে দাদা ইয়াৰ বাহিৰে যিমানেই নিষ্ঠুৰ আদেশ নহওক কিয় অকাতৰে অম্লান বদনেৰে পালিব তোমাৰ দাস শত্ৰুঘ্ন ৰঘুকুল আজি যাওক ৰখা তলে পদৰ মাজতে দেৱী জানকী থাকিব অ দাদা থাকিব কিদৰে অকলে অকলে তোৰ কথা দাদাই নিশ্চয় শুনিব নাই দাদা যা ভাই তই দাদাক বুজা নাই দাদা ভাই লক্ষ্মণ তোৰ কথা দাদাই নিশ্চয় শুনিব যা ভাই দাদা শুনা ভাই দাদা একেখন আকাশতে একে সময়তে নেদেখে কেৱে ৰবি আৰু চন্দ্ৰ গতিকে কোৱা কাক লাগে তোমালোকক এই ৰামক নে দেৱী জানকীক কোৱা ভাইহঁত কোৱা কাক লাগে তোমালোকক এই ৰামক নে দেৱী জানকীক কোৱা ভাইহঁত কোৱা কাক লাগে তোমালোকক এই ৰামক নে দেৱী জানকীক কোৱা ভাইহঁত কোৱা কাক লাগে তোমালোকক এই ৰামক নে দেৱী জানকীক লক্ষ্মণ ভাই লক্ষ্মণ দাদা বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ দাদা মনত পেলা ভাই এই বনবাসী ৰাঘৱৰ তই সাৰথী লক্ষ্মণ দাদা ক ভাই দাদা পালিবিনে তই এই ৰামৰ আদেশ দাদা ক ভাই পালিবিনে তই এই ৰামৰ আদেশ দাদা ক ভাই পালিবিনে তই এই ৰামৰ আদেশ
দাদা তরি দিবি তেন্তে শুন ভাই, দাদা কালিলৈ প্ৰাতঃতে দাদা সকলোৰে অজ্ঞাতে দাদা মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰোৱাৰ চলেৰে দাদা এৰি থৈ আহিবা দেৱী জানকীক অৰণ্যৰ মাজত। এৰি থৈ আহিবা দেৱী জানকীক অৰণ্যৰ মাজত। লক্ষ্মণ, এয়া ৰামৰ আদেশ। নিষ্ঠুর আদেশে এই লক্ষ্মণ কিদৰে পালিব আজি তোমাৰ এই এই নিষ্ঠুৰ আদেশ? ভাই ভাই লক্ষ্মণ ভাই লক্ষ্মণ ভাই দাদা নাকান্দিবি ভাই নাকান্দিবি। জ্যেষ্ঠ হৈ ভাতৃৰ চকুলো নোৱাৰো যে চাব মই স্থিৰ হৈ। লাগিছো তোৰ ভাতৃভক্তি, তোৰ দৰে ভাতৃভক্তি অতিকে বিৰল ভাই। তোৰ দৰে ভাতৃভক্তি অতিকে বিৰল ভাই। তোৰ দৰে ভাতৃভক্তি অতিকে বিৰল। দাদা দাদা ভাই দাদা দাদা নাকান্দিবা নাকান্দিবা দাদা নাকান্দিবা। কান্দি আৰু কোনো লাভ নাই। কিন্তু নুবুজিলো দাদা, ভাই 14 বছৰ অনাহাৰে অনিদ্ৰাৰে থাকিব ন কাৰেঙত দেৰি থৈ স্নেহৰ উৰ্মিলা। নকবি ভাই নকবি যি মাতৃ তুমি সেউছিলা চৰণ নকবি অ ভাই আজি আজি কোন হাতে দাদা ভাই আজি কোন হাতে এৰি থৈ আহিবা মনৰ মাজত? কোৱা দাদা, আজি কোন হাতে এৰি থৈ আহিবা মনৰ মাজত? ভাই ভাই
লক্ষ্মণর ঘিরে। হাই হাই বসুমতী, তুমি তুমি এতিয়াও দেখান্বিত হোৱা নাই কিয়? হৃদয় হৃদয়, তই তই এতিয়াও জ্বলি উঠা নাই কিয়? সেইদিনা যিদিনা যিদিনা ৰাজ্যক ৰাৱণে হৰণ কৰি নিছিল তোৰ জানকী মাতৃক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু কিন্তু আজি কিয় কিয় তই জ্বলি উঠা নাই কিয়? ৰাজ্যখন পৰি পৰি ত্যাগ কৰি মোৰ স্নেহৰ উৰ্মিলাকেই ৰাজ কাৰেঙতে তোমাৰ বাবে দাদা, তোমাৰ বাবেই মেৰিয়াই লৈছিলো শৰীৰতে বাকলি বসনে। কিন্তু কিন্তু আজি কিয় দাদা, কিয় দিলে এনে নিষ্ঠুৰ আদেশ এই ভাতৃ লক্ষ্মণক? এয়াই নেকি প্ৰতিদান তোমাৰ লক্ষ্মণৰ প্ৰতি? হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ সেই অৰণ্যৰ মাজত মাতৃয়ে সুধিব যেতিয়া মোক, স্নেহৰ লক্ষ্মণ, হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই অৰণ্যৰ মাজত মই কলৈ যাম, মই ক'ত থাকিম? তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? জ্যেষ্ঠ দাদা ৰঘুমণি মোৰ পিতৃতুল্য। তেওঁ আদেশ মই পালন কৰিবই লাগিব। যাওঁ, ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আকৌ দেৱী জানকীক কওঁ অৰণ্যৰ মাজত। Oh